গাইছ বহুত দিনৰ মূৰত ছয়গাঁৱত আহিছিলোঁ আজি আৰু ছয়গাঁৱত একদম পৰিস্থিতি বহুতে ভয়ংকৰ হৈ আছে কাৰণ ৰাস্তা মেৰামতিৰ নামত ৰাস্তাবিলাক বহল কৰি আছে না সেইটো কাৰণে মানে যাতায়াতৰ সুবিধা বহুত বেয়া হৈছে এফালে যাওয়া ৰাস্তাটো গ'লে একদম অহা ৰাস্তাটো একদম বহুত কম ৰাস্তা দি যাব লগা হৈছে আৰু আমি খোজকাঢ়ি যাব লগা কাৰণে আমাক ৰাস্তাই নিদিয়ে মানে আৰু কি ক'ম তো এনেকৈ যাই আছোঁ আৰু ব্ৰিজখন কেনেকৈ আহিব আপোনালোকক দেখা আছোঁ ৰ'ব পূৰা একদম ষ্টেট বেংকৰ মুখলৈকে আহিব ব্ৰিজখন নতুন কেইখন ছয়গাঁৱত ব্ৰিজ বনাই আছে না পৰা ৰাজপূজা হোৱা জাগাখিনিৰ পৰা এই কি বুলি কয় ষ্টেট বেংকলৈকে আহিব ব্ৰিজখন আপোনালোকক কোকেলৈকে আহিব দেখা আছোঁ দুজন ভাই যাই আছোঁ আৰু সহযোগী ছটা ভাই আৰু ইপিনৰ পৰা আমি উগুৰি চকৰ পৰা মানে যাই আছোঁ ছয়গাঁৱত বজাৰত পিনে তো দেখা আছোঁ আপোনালোকক চাই থাকক আৰু এইটো হ'ল ষ্টেট বেংকটো আৰু ষ্টেট বেংকৰ একেবাৰে সন্মুখলৈকে আহিব ব্ৰিজখন চাই থাকক দেখা আছোঁ এইটোৱে হ'ল আমাৰ ছয়গাঁৱৰ ষ্টেট বেংকটো এইটো আৰু এইখন ব্ৰিজখন আহিব ইয়াকেলৈকে একদম সীমা দেই আৰু ব্ৰিজত বাবা আমি এবাৰ ছয়গাঁৱত আৰু গুৱাহাটী ছাইডৰ পৰা আহিলে সিপিনে আহিব লাগে আৰু ইপিনে বকৈটো ছাইডৰ পৰা গ'লে সিপিনে লেফ্ট ছাইডেৰে যাব লাগে আৰু কি কয় একদম ঠেকমেকৰ ৰাস্তা একদম অসুবিধা হৈ গৈছে যাতায়াতৰ ব্যৱস্থা আৰু কোনোবা যাতে ছেকেণ্ড হেণ্ড বাইক লাগে ইয়াতে পাব এইটো ছেকেণ্ড হেণ্ড ব্ৰিজখন একেলগে আহি পাব গাইছ ছয়গাঁৱৰ এখন নতুনকৈ ব্ৰিজ হ'বলৈ গৈ আছে না সেইটো কাৰণে ব্ৰিজখন একেলগে আহি পাব সীমা দি থৈয়ে দিছে আৰু গাইছ ছেকেণ্ড হেণ্ড যদি বাইক লাগে এইটো ডিলাৰতে পাব এইটো ডিলাৰ এটা ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ একদম ফেশ্বন চিটিৰ একদম সন্মুখতে এইটো ডিলাৰটো আছে আৰু এইটোৱে হ'ল ফেশ্বন চিটি শ্বপিং মল নতুনকৈ হৈছে মোটামুটি আজি 1.5 বছৰমান হ'ল নতুনকৈ আহিছে আগতে আছিলে বাজাৰ কলকাতা আছিলে বাজাৰ কলকাতা বা ফেশ্বন চিটি হ'লগৈ আৰু আহি পালে আমি গুমি চকটো এইটো হয় গুমি চক ইয়াতে পুলিচ থাকে চিকিউৰিটি দি কাৰণ 30 চক নাই এইটো এইপিনে লেফ্ট এইটো সেয়া দেখিছে নহয় কিমান ট্ৰাফিক জাম হয় 3 চকটো এইটো সেইটো কাৰণে ইয়াতে ব্ৰিজ হ'বলৈ গৈ আছে ব্ৰিজ এইপিনে গুমিত যায় একদম চিধা গ'লে গুমি যাই পাব আপোনালোকে আৰু এইটো আছিলে আগতে এলাহাবাদ বেংকটো গোটেই একদম ৰাস্তা মেৰামতিৰ নামত বহল হৈ গৈছে না ৰাস্তাটো সেইটো কাৰণে চব ভাঙি দিছে ভাঙি চিঙি চুৰমাৰ আৰু গাইছে এইটো আছিলে মছজিদটোৰ মানে এটা চাইড ভাঙা গৈছে ৰাস্তাঘৰ বহলাৰ নামত তো কি ক'ম আৰু উপায়তো নাই ৰাস্তা বহলাৰ নামত চৰকাৰে যি কৰিছে তাকতো আমি ৰদ কৰিব নোৱাৰোঁ না আৰু এইটোৱে মছজিদটো তাৰো আধা অংশ ভাঙা গৈছে উপায় নাই আৰু ৰাস্তাটো আমাক বহল লাগিব না নহ'লে ট্ৰেফিক জাম হৈ যায় আৰু গাইছ আহি পালে নিশ্চয় গাম বজাৰ মানে বজাৰত পাম আৰু অলপমান বাকী আছে আৰু এইখন ব্ৰিজখন পালোঁ এই ব্ৰিজখন মানে ওপৰেদি ফ্লাইঅভাৰ যাব আগতেতো আছিলে এইখন ঠেকমেক হয় না এই দলংখন সেইটো কাৰণে ব্ৰিজ বনাই আছে ডাইৰেক্ট এতিয়া ওপৰেদি যাব পাৰিম আৰু গাইছ ৰাস্তাটো খুন্দি আছে এইপিনে জেচিবিৰে গাইছ ব্ৰিজখন তাৰমানে একদম ঠেকমেকৰ উপি উঠে আৰু এইপিনে ফকলেঙেৰে ৰাস্তা ডাঙৰ কৰি আছে এই ফকলেঙখনেৰে ৰাস্তাটো বহল কৰি আছে আৰু দেখিছে নহয় ৰাস্তাটো কিমান যাতায়াতৰ অসুবিধা হৈছে পূৰা একদম ঠেকমেক হৈ গৈছে পূৰা আৰু এতিয়া ব্ৰিজখন বনাই আছে না সেইটোৰ কাৰণে ৰাস্তাটো পূৰা একদম ঠেকমেক হৈ গৈছে যাৱা অহা কৰা এটাই ছাইড হৈছে না এতিয়া আমি ৰাস্তাটো ক্ৰছ কৰিব লাগিব ক্ৰছ কৰিব গ'লে বহুত অসুবিধা হৈছে দেই একদম গাইছ ৰাস্তাটো পাৰ হ'ব বুলি হ'বই নোৱাৰে ইমানেই জাম হৈছে মানে এইপিনেৰে বজাৰত যাব লাগে এতিয়া আমি বজাৰ সোমাই ৰাস্তাত এণ্ট্ৰি কৰিব লাগে কিন্তু যাবই পৰা নাই গাড়ী একদম কি ক'ম আৰু যাবই নিদিব নেকি আজি আমাৰ গাইছ কিবা কৰি ৰাস্তাটো ক্ৰছ কৰি এতিয়া বজাৰত হ'লে এণ্ট্ৰি কৰি দিলে দিয়া আৰু এইপিনে ছাগলী মাংস কাটি আছে ইয়াতে এইখনে হ'ল ছয়গাঁৱৰ বজাৰৰ মাজে মাজে এনেকৈ যাই আছে ফুটপাথৰ মাজে মাজে কাৰণ কিছুমান বস্তু লৈ যাব লাগে সেইটো কাৰণে বেটাৰী গাড়ীখন এইখন ভাড়া কৰি আনিছোঁ অলপ আগত বস্তু ল'ব লাগে না আৰু বজাৰত এইবিলাক বিল্ডিং হৈ গ'ল দেই আৰু বহুত উন্নত হৈছে মানে ডেভেলপ বজাৰৰ পৰা ওলালোঁ এতিয়া আমাৰ গাড়ীখন পঠাই দিলে সেইখন আগত মাল চাল দি আৰু অৱশ্যে অলপ মাল ল'ব লাগিব তো এইখিনি লৈ যাই আছোঁ ঘৰত আৰু এতিয়া বাইকখন আগত পাৰ্কিং কৰি থৈ দিয়া আছে পাৰ্কিঙলৈকে যাই আছোঁ এতিয়া আমি আৰু চাওঁ গাড়ীৰ দাম কি ক'ম আৰু আমাৰ এই বাছ ষ্টেণ্ডটি আহি পালোঁ পাৰ্কিং প্লেচত এতিয়া আমি
যাই আছোঁ ঘৰত গাইছ এই মালবিলাক দেখিছেনে ছোৱালী দেখিছেনে গাইছ ছোৱালীবিলাক এইবিলাক ইমান ধুনীয়া ধুনীয়া মাল মানে ছোৱালী দেখা পাওঁ আৰু চৰি আৰু এইবিলাক ফুচকা খাই আছে কিবা কিবি খাই আছে ঠাণ্ডাৰ চিজন না গৰম গৰম বস্তু খাই আছে আৰু এতিয়া আছোঁ আমি ইয়াতে আৰু এইবিলাক ৰাস্তাটো আৰু বাচন্তি এতিয়া আমি ঘৰত যাওঁ বলক ঘৰত লগ পাই আছোঁ বাপৰে গাইছ কি জাম একদম ৰাস্তাত দেখিছে নহয় কিমান ট্ৰাফিক জাম Exo. গাইছ এনি টাইমত আহিলোঁ চাওঁ খাওঁ বুলি এতিয়া কিমান টাইম হয় ইয়াতে ৰখি আছোঁ 5 মিনিটৰ লাগে না 10 মিনিটৰ লাগে না অপেক্ষা কৰিব লাগিব আৰু Opeka mas. Beshi sare.